হুজাই নতুন বজাৰ টুমফেং ৰোড অসম হোটেলৰ কাষত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ড সুবল নামৰ এজন ব্যক্তিৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৰাইজৰ সহযোগত কাষত থকা ঘৰৰ এটি বৰিঙৰ পানীৰে অগ্নি নিভাবলৈ সক্ষম হয়। উক্ত ঘটনাকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে। অৱশ্যে কিছু সময় পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ কাষত আন এখন ঘৰ জ্বলি থকা অৱস্থাত জুই নুৱাবলৈ সক্ষম হয়। ইতিমধ্যে হুজাই আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি সম্পূৰ্ণ ৰূপ বুজ লোৱা পৰিলক্ষিত হয়। ৰাস্তাতে গৈ থাকোঁতে আমি দেখিলোঁ যে এইখন দোকান এখন আছে, দোকানৰ পিছফালে জুই লাগিছে। দেখাত আমি সকলো আৰু গোটেই মানুহো আছিলে, আমি সকলো ততলৈকে আহিছোঁ। অহাৰ পিছত দেখিলোঁ যে এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে জুই। সম্পূৰ্ণৰূপে ঘৰ এটা ভস্মীভূত হোৱাৰ লগত পিছফালে এটা গোডাউন আছে হাৰ্ডৱেৰৰ। সেই ভস্মীভূত ঘৰটোৰ জুইৰ পৰা সেই হাৰ্ডৱেৰ দোকানটোতো জুই লাগি গৈছে। তততীয়াকৈ আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহি পেলাই ইয়াত উপস্থিত হৈছেহি, লগতে আৰক্ষী প্ৰশাসন আহিও আমাৰ মাজত উপস্থিত হৈছে। কিন্তু যিটো গোডাউনত যিটো জুই লাগিছিলে সেই জুইটো ৰাইজৰ সহযোগতে জুইটো নুমাব পৰা গৈছে। লগতে এটা ঘৰ আছিলে, সেই ঘৰৰ পৰা আমি মটৰেদি পানী দি পেলাই সেই জুইটো আমি গোদামৰ জুইটো নুমাইছিলোঁ। ফায়াৰ ব্ৰিগেড এতিয়ালৈকে 3খন ফায়াৰ ব্ৰিগেড আহিছে। ফায়াৰ ব্ৰিগেডে প্ৰায় 10 মিনিটৰ ভিতৰত ঘটনাস্থলীত আহি উপস্থিত হৈছে। ফায়াৰ ব্ৰিগেডক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সোনকালে আহি ফায়াৰ ব্ৰিগেড আমাক সহায় কৰাৰ কাৰণে। আহত হৈছে নেকি? কোনোবা আহত হোৱা নাই। আমি জুই লগা খবৰ পোৱাৰ লগে লগে ওলাই আহিলোঁ। আহি পেলাই চাওঁ এটা ঘৰত মানে জ্বলি পেলাই পূৰা শেষ হ'ল। ছাইডত যোনটো ঘৰত জুই লাগি আছিলে আমাৰ সেইটো মানে প্ৰথমত বচালোঁ, গতিকে সেইটো বচাবলৈ সক্ষম হ'লোঁ। কিন্তু যোনটো ঘৰৰ পৰা জুই উৎপত্তি হৈছিলে এই ঘৰখন আমি বচাব নোৱাৰিলোঁ, কাৰণ এইটো আগতে মানে এনে চালোঁ যে চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে, কিন্তু কিহেৰে জুই প্ৰথমত আৰম্ভ হৈছে সেইটো এতিয়ালৈকে মই ক'ব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে মই কোনো নাছিলে এইটো ঘৰত। গতিকে মানে জুইটো নুমাবলৈ সক্ষম হৈছে। কিন্তু আহি পোৱাৰ লগে লগে পাইছোঁ মানে মানুহৰ অলপ সেইটোৱে মই ৰাইজলৈ মই অনুগ্ৰহ কৰিম যে ফায়াৰ ব্ৰিগেড গাড়ী অহাৰ লগে লগে আপোনালোকে পাৰিলে ছাইড দি পেলাই আমাক মানে সহায় কৰিব। মানুহ একেবাৰে আহি পেলাই আগুৰি লয়, গতিকে আমি কাম কৰাত অলপ অসুবিধা পাওঁ। হুজাইৰ পৰা বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মাৰ প্ৰতিবেদন HD লাইভ।